Guys, নগাঁও মেইন টাউন পাবলৈ এতিয়া বৰ্তমান এখন গুড ইভিনিং। ফাইনেলি যিহেতু মই মোৰ ডিষ্ট্ৰিক্টত আহিলোঁ পুলিচ ৰিজাৰ্ভত, নগাঁও পুলিচ ৰিজাৰ্ভ ফ্ৰণ্টত মই যিহেতু আপোনালোকৰ ব্ৰেক মানে কি আমাৰ যিটো QRT কুইক ৰিয়েকশ্যন টিমৰ ব্ৰেকটো আপোনালোকৰ নগাঁও পুলিচ ৰিজাৰ্ভত আছে। চ' আপোনালোকক দেখুৱাম মোৰ ব্ৰেকটো কেনেকুৱা হয়, QRT টিমটো ব্ৰেকটো, আৰু লগতে আপোনালোকে নগাঁও যোনখন পুলিচ ৰিজাৰ্ভ হয় আপোনালোকৰ ইণ্টাৰভিউ হৈছিলে তাৰ ফিল্ডখন দেখুৱাই দিছোঁ। চাওক ইয়াতে আপোনালোকৰ পুলিচৰ ইণ্টাৰভিউ এখন ফিল্ডত নগাঁও পুলিচ ৰিজাৰ্ভ, আৰু মই এতিয়া পুলিচ ৰিজাৰ্ভ ফ্ৰণ্টতে যিখিনি মানে খেল ধেমালি হৈ আছে খেল ধেমালিখিনি চাই আছোঁ। আৰু এইটো টাউন এৰিয়া, আৰু আপোনালোকক টাউন এৰিয়া দেখুৱাই আছোঁ। মই বৰ্তমান এতিয়া পৰঠা এটা খাই লওঁ আৰু মোৰ জেগাডোখৰ আৰু আপোনালোকৰ টাউন এৰিয়াবিলাক দেখুৱাই আছোঁ, চাই থাকক। আপোনালোকৰ নগাঁও পুলিচ ৰিজাৰ্ভ যিখনত আপোনালোকৰ খেল ধেমালি হৈ আছে এতিয়া বৰ্তমান, ইয়াতে আপোনালোকৰ পুলিচৰ কিছুমানৰ ইণ্টাৰভিউ পাতিলে ইয়াতে হয়। আৰু মোৰ লগৰটোৱে আপোনালোকে তাত ভলীবল খেলি আছে। যিজন প্ৰথমত দেখিছে ৰঙা কালাৰৰ ইফালৰজন এজন মোৰ লগৰ হয়, এতিয়া ভলীবল খেলি আছে বৰ্তমান। আৰু এইটো টাউনৰ এৰিয়া দেখিছে কেনেকুৱা টাউনৰ পৰিৱেশ, অলপ টাউনৰ পৰা অকণমান জাষ্ট খালি ছাইড কাটি আহিব লাগে। আপোনালোকে চাওক, এইটো নগাঁও পুলিচ ৰিজাৰ্ভত মই আছোঁ বুলি যে কৈছিলোঁ, যিহেতু হোৱা নাই আপোনালোকক দেখুৱাম আজি। আৰু মোৰ ব্ৰেকটো ক'ত আছোঁ মই তাকো দেখুৱাম। আৰু যিহেতু মই স্কুটিখন লৈ আহিছোঁ মোৰ ঘৰত থকা, সেইকাৰণে আপোনালোকৰ মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব ওলাইছিলে। যিহেতু এতিয়া মই স্কুটি লৈ আহিছোঁ বুলি কৈছোঁ, স্কুটি লৈ এতিয়া গৈ আছোঁ। আৰু মোৰ লগৰটো ব্ৰেক এইখিনিতে আছে। আৰু আপোনালোকৰ মানে এতিয়া টাউনলৈ গৈ আছোঁ বৰ্তমান, চাহ খাবলৈ ৰুটি খাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, দেৰিকৈ টাউন হ'ম, ৰুটি খাই পিনে মই ব্ৰেকত যাম। আপোনালোকৰ ব্ৰেকটো দেখুৱাই আছোঁ। নগাঁও টাউনলৈ গৈ আছোঁ এতিয়া বৰ্তমান। গাইজ, নগাঁও মেইন টাউন পাবলৈ এতিয়া বৰ্তমান এখন আপোনালোকৰ নগাঁও মেইন টাউন, নগাঁও মেইন টাউনৰ মাজতে আছোঁ। আৰু আপোনালোকক গৈ মোৰ ব্ৰেকটো দেখুৱাম, যিহেতু মই QRT পাৰ্টি জইন কৰিছোঁ কুইক ৰিয়েকশ্যন টিমৰ বেটেলিয়ানত। ত' আপোনালোকে চাই থাকক, মোৰ নগাঁও টাউনৰ পৰা গৈ কিনে আপোনালোকক মোৰ ব্ৰেকটো দেখুৱাম। মই য'ত আছোঁ মানে মোৰ ৰুমটো দেখুৱাম, আপোনালোকে চাই থাকক। যিহেতু সম্পূৰ্ণ চাব বহুত ভাল পাব আপোনালোকে। মোৰ এৰিয়াবিলাক দেখুৱাম, আমাৰ লোকেল এৰিয়াবিলাক দেখুৱাম, আপোনালোকে বহুত ধেমাজি দেখুৱালোঁ। এতিয়া আমাৰ নগাঁও টাউনৰ এৰিয়াবিলাক দেখুৱাম, আপোনালোকে চাই থাকিব। আমাৰ নগাঁও টাউন এখন ওচৰৰ হোটেলত আহিলে মই লোকেল পৰঠা খাই ল'লোঁ। চাওক আপোনাৰ ৰুটি পৰঠাই আছে, ৰুটি খালোঁ। ফাইনেলি গাইজ, ব্ৰেকটো আমাৰ দেখিছে গামোচা মেলা হৈ থকা ব্ৰেকটো, এইটো যিটো দেখিছে গামোচা মেলি হৈ থকা মেলা থকাটো, সেইটো ভিতৰতে আমি 13জন ল'ৰা আছোঁ। আপোনালোকৰ এইটো যিটো ব্ৰেকটো দেখিছে ৰুমটো দেখিছে, এই ৰুমটোত আছোঁ। আৰু মই স্কুটিখন পাৰ্ক কৰিলোঁ। এতিয়া মই ৰুমত যাওঁ। আপোনালোকে দেখি ভাল কেনেকুৱা পালে জনাব। চ' নগাঁৱত মই এইটো ব্ৰেকত আছোঁ, আপোনালোকক দেখোঁ। আৰু ব্ৰেকৰ ভিতৰখিনি পাই মানে আমাৰ ৰুমটোৰ ভিতৰখিনি পাই এনেকুৱা চাওক, আমি 13জন ল'ৰা আছোঁ টোটেল, আৰু এজন মোৰ লগৰজন